চৌদিশে ঘোর অন্ধকার মাথো, নাই কতুকাৰো মাত, ৰাজপথ শূন্য, চাৰিওফালে মৃত্যুৰ কোলাহল। বিশ্ব ধ্বংসযজ্ঞ হৈছে নেকি আৰম্ভ? কম্পিত জনতা আজি বজ্ৰবেগী কৰোণা ভাইৰাছে কৰিছে আতংকিত। সকলোতে শুনিছো মাথো সাৱধান বাণী, কি যে হৈ গ'ল শংকিত বিশ্ববাসী। দূৰৈতে শুনো চৰাই চিৰিকটিৰ কৰুণ কণ্ঠস্বৰ। শূন্য ৰাজপথ, ভাবিলে গুণিলে হওঁ আচৰিত। নিমিষতে শেষ হ'ল বিশ্বৰে এই ধৰাত, ভাবিলে বুকু কঁপি উঠে সঘনে। দূৰৈতে শুনিছো দৰিদ্ৰজনৰ কাতৰ আৰ্তনাদ, অসহায় সিহঁত। মাজতে কেইটামান সংগঠনৰে দপদপনিয়ে তেওঁলোকক কৰি দিলে ধৰাশায়ী। আকৌ আহিলে জনতা কাৰ্ফিউ, উদ্যোগপতি চৰকাৰী কৰ্মচাৰীৰে নাই অকণো মৰণ। খাটি খোৱা হালোৱা সজোৱা কৃষকৰ বাৰু কি হ'ব বিলৈ? দিনৰ দিনটো কাম কৰি হাজিৰা কৰাজনেও ভাটি বেলালৈ লৈ আনে এমুঠি অন্নৰ যোগাৰ। ঘৰতে মিলিজুলি এসাঁজে খামগৈ বুলি। হে দয়াময়ী দয়াৰ সাগৰ, অদৃশ্য সৃষ্টিকৰ্তা ভগৱান, এই সংক্ৰামক ব্যাধি ৰোধিবৰ বাবে দিবানে কিবা সমিধান? কিমান সহিম আৰু যাতনা, নিৰুপায় বিশ্ববাসী, ওলোৱা নাই কোনো সমিধান। আছে মাথো এটাই উপায়, জনবহুল ঠাই কৰি পৰিহাৰ। ঘৰতে বহি বিশ্ৰাম লোৱাই হ'ব আমাৰ শেষ উপহাৰ।